সকলোকে গুড মৰ্ণিং জনালোঁ আৰু সুমিছ ব্লগলৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে নিশ্চয় ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। আৰু আজি সুমনৰ এক্সাম নাই, সেইটো কাৰণে কাম কাজখিনি সোনকালে কৰিলোঁ। কৰি পেলাই সুমনক পঢ়াত বহিব দিছোঁ, দি এতিয়া এফালে কচু চেলাই আছোঁ। আজি কচুৰ এখন জোল বনাম মাছেৰে। আৰু কচুৰখিনি চেলোৱা হ'ল, এতিয়া ভালদৰে ধুই ল'ম। কিবা কিবি থাকিব পাৰেতো, সেইটো কাৰণে ভালদৰে ধুই ল'ম। ধুই পেলাই এতিয়া এইখিনি বইল হ'বলৈ দিম। আৰু এনেই কচু বনাব সকলোৱে জানেই, কিন্তু আজি মই বনালোঁ কাৰণে ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু সকলোৰে একে হয়নে নহয়, আপোনালোকৰ লগত মোৰ বনোৱাটো মিলে নে নিমিলে, সেইটো কাৰণে। আৰু এতিয়া এয়া বিলাহী দি দিলোঁ আৰু কচুখিনি দি তাতে কেঁচা জলকীয়া দিম, দি পেলাই এইখিনি পানী দি পেলাই বইল হ'ব দিম আৰু 5টামান চিটি আহিবলৈ দিম। আৰু বিলাহীটো দিলে বোলে কচুটো নধৰে, সেইটো কাৰণে বিলাহীটো দিব লাগে। এয়া বইল হ'বলৈ দি দিলোঁ। এয়া সুমনক পঢ়িব দিছোঁ, বাৰে বাৰে উঠি আহি আছে দেখিছেনে, এয়া আৰু পঢ়া। এতিয়া বইলটো হৈ লওক, তাৰপিছত কচু ৰেচিপিটো দি আছোঁ। আৰু যিহেতুকে মাছ দিম কচুত, সেইটো কাৰণে মাছখিনি প্ৰথমতে ধুই লওঁ। আৰু লগতে পেটুখিনিও ভাজিম, পেটুখিনি বেঙেনাৰে ভাজিম। আৰু বেঙেনাৰে ভাজিলে খাই ভাল লাগে, সেইটো কাৰণে বেঙেনাৰে ভাজিম। আৰু এতিয়া মাছখিনি ভালদৰে ধুই লওঁ, তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া কেৰাহীত তেল দি ল'লোঁ। আৰু ইয়াতে এতিয়া মাছখিনিহে ফ্ৰাই কৰিম, তাৰপিছতহে কচু ৰেচিপিটো বনাম। আৰু ইয়াতে মাছখিনি ফ্ৰাই কৰি আছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীৰ এক্সাম শেষ হ'লনে নাই বাৰু? আমাৰ হোৱা নাই, সুমনৰ আৰু 2 দিন বাকী আছে। আৰু ইয়াতে কচুটো বইল হ'ব দিছোঁ, চিটি মাৰা নাই এতিয়ালৈকে। আৰু এতিয়া মাছটো ফ্ৰাই হ'বলৈ দিলোঁ। আৰু এতিয়া মাছটো ফ্ৰাই হৈ গ'ল, কেৰাহীত আকৌ তেল দিলোঁ। তাৰপিছত দিলোঁ মই ইয়াতে গোটা জিৰা আৰু শুকান জলকীয়া, কেঁচা জলকীয়া। আৰু ইয়াতে দিম এতিয়া পিঁয়াজ। আৰু এইখিনি ভালকৈ ভাজি ল'ম, অকণমান ৰংচুৱা হোৱাকৈ ভাজি ল'ম। আৰু এতিয়া দিম আদা নহৰু পেষ্ট, আৰু ভালদৰে ভাজি ল'ম। তাৰপিছত ইয়াতে দিম হালধি, নিমখ নিজৰ টেষ্ট অনুযায়ী। এইখিনি দি পেলাই আকৌ অকণমান দেৰি ভালদৰে ভাজি থাকিম, যেতিয়ালৈকে বস্তুখিনি ৰংচঙীয়া নহয়। মছলাখিনি ৰংচঙীয়া হ'ব লাগিব, তাৰপিছতহে আৰু ইয়াতে বাকী মছলাখিনি দিম। সেয়া ধুনীয়াকৈ ভাজি থাকিম। আৰু এতিয়া দিম ইয়াতে যিখিনি মছলাৰ প্ৰয়োজন আছে, গোটেইখিনি মই ইয়াতে দি দিলোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা গুড়ি এনেকৈ দি দিলোঁ। আৰু অকণমান পানী দিলোঁ যাতে মছলাটো জ্বলি নাযায়, সেইটো কাৰণে অকণমান পানী দিলোঁ। আৰু এতিয়া এয়া বইল হ'ব দিয়া কচুখিনি দেখিছেনে, ধুনীয়াকৈ বইল হৈ গৈছে। এইখিনি এতিয়া তাতে মছলাখিনিৰ ওপৰত দি দিম। আৰু এতিয়া মই মাছটো ইয়াতে দি দিলোঁ। আৰু মাছটো দিয়াৰ পিছত কচুৰ জোলটো ৰেডি হৈয়ে গ'ল। সেয়া ৰেডি হৈ গ'ল। আৰু আপোনালোকৰ যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।